আজি আমি অপেক্ষা কৰি আছিলোঁ। দায়িত্ব গ্ৰহণ কৰাৰ পৰা আপোনালোকে আপোনালোকৰ পৰিয়ালৰ প্ৰত্যেকটো পৰিয়ালৰ এজন নতুন মেম্বাৰ পালে বুলি ধৰি লওক। আপোনালোকে নিশ্চিতভাৱে নিজৰ ঘৰৰ মানুহ এজনক লগ ধৰিবলৈ যেনেকৈ যাব পাৰে, এতিয়া মাজত কোনো মানুহ নথকাকৈ, কোনো দালাল নথকাকৈ, কোনো মধ্যভোগী নথকাকৈ মোক যিকোনো সময়তে মই য'তে থাকোঁ, যদি শিৱসাগৰত থাকোঁ চাৰ্কিট হাউচত গৈ পোনে পোনে আপোনালোকে মোক লগ ধৰিব পাৰিব। ৰাতিপুৱা 5 বজাত গ'লেও পাব, ৰাতি 12 বজাত গ'লেও পাব। আপোনালোকে গৈ উপস্থিত হৈ যিকোনো মানুহ হ'লে, ধনী হওক দুখীয়া হওক, যেনেকুৱা মানুহ সকলোকে মই তেখেতক একদম মুকলি মনেৰে ধনীজনৰ লগত যেনেকৈ কথা পাতিম, দুখীয়াজনৰ লগতো তেনেকৈ কথা পাতি সমস্যাটো সমাধান কৰিবৰ কাৰণে, নিজৰ ঘৰৰ সমস্যা যেনেকৈ সমাধান কৰোঁ তেনেকৈ সমাধান কৰিবৰ কাৰণে চেষ্টা কৰোঁ। দুই নম্বৰ কথা মই আপোনালোকক জনাই থওঁ যে মই কেতিয়াও ৰাজহুৱা ধন নাখাওঁ। গতিকে এতিয়া যিবিলাক ডিপাৰ্টমেণ্টৰ কাম হ'ব, ইয়াত যদি MLA থাকে, আগতে কি হয় যে ইয়াত যদি কিবা এটা প্ৰজেক্ট হয়, সেই প্ৰজেক্টটোৰ পৰা MLA কমিশ্যন দিব লাগে। কিন্তু মই আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছোঁ, আপোনালোকৰ সন্মুখত মুকলিমূৰীয়াকৈ কৈছোঁ যে মই অন্ততঃ কেতিয়াও কোনো চৰকাৰী কামৰ পৰা, কোনো ঠিকাদাৰ, কোনো ইঞ্জিনিয়াৰ, কোনো অন্যান্য মানুহৰ পৰা কেতিয়াও মই পইচা নলওঁ। কাম সম্পূৰ্ণৰূপে ভালকৈ কৰিব লাগিব। আজি গৰাখহনীয়াৰ কাম আৰম্ভ, গৰাখহনীয়া প্ৰটেকশ্যনৰ কাম আৰম্ভ হৈছে। এতিয়া প্ৰাথমিক কাম কাজবিলাক আৰম্ভ কৰিছে আৰু ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰে মোক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে অহা বছৰৰ পৰা, মানে পানী শুকোৱাৰ পাছৰ পৰা ইয়াত পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাম আৰম্ভ হ'ব। পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কামত যাতে কোনো ধৰণৰ খুঁত থাকিব নোৱাৰে, কোনো ধৰণৰ কেলেংকাৰী কৰিব নোৱাৰে, সামান্য কাম কৰি যাতে বেছিভাগ টকা খাই পেলাব নোৱাৰে, তাৰ কাৰণে মই সকলো সময়তে আপোনালোকৰ লগত থাকি সকলো কাম চোৱা চিতা কৰি, আৰু কাম বেয়া কৰিলে তেতিয়াহ'লে একশ্যন ল'বলৈ মই বাধ্য কৰিম। আৰু অফিচ কাছাৰী যাতে চাফ চিকুণ হৈ থাকে, স্কুলৰ পৰা হস্পিটেললৈকে আটাইবিলাক যাতে চাফ চিকুণ হৈ থাকে, তাৰ কাৰণে সকলো ডিষ্ট্ৰিক্ট অফিচাৰবিলাকক কালিয়ে জনাই দিয়া হৈছে। গতিকে মই আশা কৰোঁ এতিয়াৰ পৰা আপোনালোকে ক'ৰবাত যদি কিবা গণ্ডগোল হয় লগে লগে মোক জনাব। মই অৱশ্যে জেলৰ পৰা ওলোৱাৰ কাৰণে এতিয়ালৈকে নিজৰ PA ফোন আছে, তেখেতৰ ফোন নম্বৰ আপোনালোকে লৈ ল'ব পাৰিব। যিকোনো সময়তে, দিন ৰাতি যিকোনো সময়তে মোৰ ওচৰত আপোনালোকে কমপ্লেইন দিব পাৰিব, আৰু যদি মই নিজে গণ্ডগোল কৰোঁ তেতিয়াহ'লে মোক আপোনালোকে গালি পাৰিব। কিন্তু কথাটো কওঁ, আপোনালোকক আৰু এটা কথা কওঁ, এতিয়াৰ পৰা গুৱাহাটীলৈ গ'লে আপোনালোকৰ কাৰণে গুৱাহাটীত এখন ঘৰ থাকে। মোৰ যিটো MLA কোৱাৰ্টাৰ নম্বৰ 59, 59 নম্বৰ কোৱাৰ্টাৰটোত আপোনালোকে যিকোনো সময়তে ৰাতিয়ে হওক দিনতে হওক আপোনালোকে তালৈ যাব পাৰিব, তাত ৰাতি থাকিব পাৰিব। মোৰ সমষ্টিৰ মানুহে তাত যদি থাকিবলৈ জাগা নোপোৱা তেতিয়াহ'লে আপোনালোকে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত থাকিব পাৰিব, নহ'লে ৰাইজৰ দলৰ কাৰ্যালয়ত থাকিব পাৰিব। আৰু মই এনেকৈ ভাবি আছোঁ যে অতি সোনকালে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ কাৰণে মই গুৱাহাটীত এটা, মানে শিৱসাগৰ ভৱন নামৰ এটা ঘৰ অতি সোনকালে যদি আপোনালোকে হস্পিটেলৰ কিবা কামত যায় তেতিয়াহ'লে তাত থাকি হস্পিটেললৈ যাব পাৰিব। যদি বোলে নহয় আপোনালোকৰ দ্বাৰা এডমিশ্যনৰ কামত গৈছে তেতিয়াহ'লে তাত থাকি কাম কৰিব পাৰিব, নহয় বোলে ছেক্ৰেটেৰিয়েটৰ জনতা ভৱনত কাম আছে তাতে থাকি আপোনালোকে কাম কৰিব পাৰিব বিনামূলীয়াকৈ। MLA যিটো আপোনালোকৰ শিৱসাগৰ ভৱন ৰাখিব তাত থাকি আপোনালোকে এতিয়া নিজৰ ঘৰৰ নিচিনাকৈ গুৱাহাটীত কাম কৰিব পাৰিব। কওঁ যে আপোনালোকে য'তেই যায়, যদি চিভিল হস্পিটেললৈ যায়, মই নিৰ্দেশ দিছোঁ ইতিমধ্যে যে চিভিল হস্পিটেলখন একদম চিকিৎসা কৰিব লাগে। বিৰাট লেতেৰা হৈ আছে, গোটেই শিৱসাগৰ টাউনখন যে সাংঘাতিক লেতেৰা হৈ আছে, এখন চাফ চিকুণ কৰিবৰ কাৰণে ইতিমধ্যে সংশ্লিষ্ট সকলোকে জনাই দিছোঁ। 15 দিনৰ সময় দিছোঁ, চিভিল হস্পিটেলখন পুৰা চাফা হ'ব লাগে। বাকীবিলাক অনুষ্ঠানত সেইধৰণে কাম আৰম্ভ কৰিছোঁ।
অক্টোবৰ আৰু নৱেম্বৰ মাহত টুৰিষ্ট ছিজন আৰম্ভ হ'ব। সেই টুৰিষ্ট ছিজনত যাতে শিৱসাগৰখন একদম নতুন ৰূপত মানুহে দেখিবলৈ পায়। মই অতি স্পষ্টভাৱে কৈছোঁ, মই এজন শক্তিশালী MLA, গতিকে মুখ্যমন্ত্ৰীৰ সমষ্টিত যিমান কাম হ'ব মোৰ সমষ্টিটো সিমান কাম হ'ব। কাম কম কৰি কোনোবাই শাৰী কাম বুলি ভাবিছে তেতিয়াহ'লে মুখ্যমন্ত্ৰীকো দেখাই দিব। জানে যে মই কেতিয়াও দেখাই দিলোঁ। সকলোৱে এটা কথা মনত ৰখা উচিত যে মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা MLA হ'লো বুলিয়ে মই যে আগৰ মানুহকে একেবাৰে নাইকিয়া কৰি যাম এনেকুৱা নহয়। কোনোবাই যদি ভাবে যে MLA কৰি নি একেবাৰে ঠাণ্ডা মুণ্ডা হৈ যাব আৰু আমি দুৰ্নীতি কৰিব পাৰিম, সেইটো কেতিয়াও নহ'ব। একদম খাটাং থাকক যে মোৰ সমষ্টিৰ কাম হ'ব লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত যিমান উন্নয়নমূলক কাম হ'ব মোৰ সমষ্টিটো সিমানেই হ'ব লাগিব। নহ'লে তাৰ ভিতৰত এটা টুৰিজিম হ'ল কালচাৰেল টুৰিজিম। তাক কি কৰিব কৈছোঁ, অসমৰ সকলো জাতি জনগোষ্ঠীৰ নৃত্য গীতৰ প্ৰদৰ্শনী কৰিব কৈছোঁ। পৃথিৱীৰ যিকোনো এজন মানুহে আহি ইয়াত খাব পাৰে। মিচিংসকলৰ গুমৰা নৃত্যটো মই তাত ৰাখিব কৈছোঁ। মোক ইয়াৰ পৰা অসমৰ আচলতে য'ৰ পৰা চাই এটা গুমৰাগৰ এটা টিম দিব লাগিব আৰু তেওঁলোকক দৰমহা দিম, তেওঁলোকে থাকিবলৈ ঘৰ দিম, খাবলৈ ব্যৱস্থা কৰি দিম আৰু লগতে দৰমহা দিম। তেওঁলোকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে পৃথিৱীৰ টুৰিষ্টবিলাকক বিহু যেনেকৈ থাকিব বা বেলেগ বেলেগ থাকিব, সকলোবিলাক থাকিব বেলেগ বেলেগ জনগোষ্ঠীৰ, তাতে তেওঁলোকেও এই প্ৰদৰ্শন কৰিব লাগিব। আপোনালোকে যদি কোনোবাই অৰ্কিড পাৰ্কলৈ গৈছে, কাজিৰঙা অৰ্কিড পাৰ্ক, মই তাৰ নিজে সভাপতি চেয়াৰমেন, মই নিজে বনাইছোঁ এইখন। তাতো সেই ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি মিচিং গুমৰা প্ৰদৰ্শন কৰোঁ। মই বেছি দীঘলীয়া নকৰোঁ, এতিয়া বহুত দূৰলৈকে মই গুৱাহাটীলৈকে গুচি যাম। গতিকে আপোনালোকৰ সকলোৰে পৰা আকৌ এবাৰ আশীৰ্বাদ বিচাৰিছোঁ। আকৌ এবাৰ কৈছোঁ, কিবা ভুল ত্ৰুটি হ'লে স্পষ্টকৈ মোক গালি পাৰিব পাৰোঁ। মৰম আজি যেনেকৈ কৰিছে, বহুত বয়সস্থ মহিলাই মোক আজি আশীৰ্বাদ দিছে। ঠিক তেনেকৈ যদি মই কাম নকৰোঁ আৰু যদি দুৰ্নীতি কৰোঁ, মোক আপোনালোকে ঘৰত গৈ গালিটো পাৰি থৈ আহিব পাৰে। মই আপোনাক গালি পাৰি থাকোঁ, হয় নে নহয়? মই মুখ্যমন্ত্ৰীক আগতে চকী জগিয়াই দিম বুলি কওঁ, চকীৰ সৈতে বন্ধুত্ব জগিয়াই দিম বুলি কওঁ। কিন্তু মই তেনেকৈ গালি পাৰোঁ, এতিয়া MLA কৰাৰ পাছত মই কাম নকৰিলে আপোনালোকেও মোক গালি পাৰিব লাগিব। দেই, একদম স্পষ্টকৈ মই তেনেকুৱা দৃষ্টিভংগীৰে সম্পৰ্ক MLA, গতিকে আপোনালোকক কথা দিলোঁ, একদম ভালকৈ কাম কৰিম আৰু আপোনালোকৰ মতামতটো প্ৰকাশ কৰিবৰ কাৰণে মই চেষ্টা কৰিম। মিচিংসকল আৰু এই অঞ্চলৰ যি মানুহৰ একেবাৰে মাটি নাই, তেওঁলোকক মই ডিচি চেয়াৰমেন সেইখনবোৰৰ মই মেম্বাৰ মাটি দিবলৈ আৰু যিবিলাকৰ ন্যায়ী পট্টা নাই, ন্যায়ী পট্টাখিনি ব্যৱস্থা কৰিবলৈ, যাৰ এখনীয়া পট্টা আছে, যাৰ এলটমেণ্ট কাগজ আছে, তেওঁলোকক আটাইকে ন্যায়ী পট্টা দিবৰ কাৰণে কালিয়ে মই ডিচিক জনাই দিছোঁ। গতিকে আপোনালোকে যদি কাৰোবাৰ ন্যায়ী পট্টা নাই, মোৰ হাতত আবেদন দিব, মই ডিচিলে ফৰৱাৰ্ড কৰি দিম আৰু মিটিংখনত মই বহিম। সকলোকে অসমৰ খিলঞ্জীয়া প্ৰত্যেকটো পৰিয়ালে মাটি পাব লাগিব, প্ৰত্যেকটো পৰিয়ালক বিশুদ্ধ খোৱা পানী আমি যোগান ধৰিব লাগিব, প্ৰত্যেকটো কেঁচা ঘৰ লাহে লাহে আমি পকী কৰিব লাগিব। মই সকলোবিলাক কাম কৰিবৰ কাৰণে চেষ্টা কৰিম। মই সকলোৰে আকৌ আশীৰ্বাদ বিচাৰিছোঁ। ইমানখিনিকে কৰি সামৰণি মাৰিছোঁ। জয় অসম, নিশ্চয়।